কোনো চিনেমাৰ দৃশ্য নহয়, এয়া এক বাস্তৱ শিহৰণকাৰী দৃশ্য। এইখন অসমতে উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাৰ ভয়ংকৰ দৃশ্য বন্দী হৈ ৰ'ল ক্লোজ চাৰ্কিট কেমেৰাত। আক্ৰমণকাৰী সন্দেহযুক্ত NACN-IM উগ্ৰপন্থী। স্থান মাৰ্ঘেৰিটাৰ টিকক কয়লাখনিৰ এটা দুৰ্গম অঞ্চল। হয়, হাতে হাতে উদ্যত স্বয়ংক্ৰিয় মাৰণাস্ত্ৰলৈ এয়া মাৰ্ঘেৰিটাৰ টিকক কয়লাখনিৰ অধীনৰ ANE নামৰ এটা মাইনিং কোম্পানীৰ চৌহদত NACN-ৰ সশস্ত্ৰ গেৰিলাৰ ভয়ংকৰ আক্ৰমণ। মঙলবাৰে নিশা প্ৰায় 9:30 বজাত চিনেমাৰ কায়দাৰে কেইবাখনো বাহনত গুলীচালনা কৰি অগ্নিসংযোগ কৰে NACN-ৰ এই দলটোৱে। তাৰ পিছতেই দাও দাওকৈ জ্বলি উঠে জেনেৰেল মটৰ্ছৰ 5খনকৈ মূল্যৱান ডাম্পাৰ। এই কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে অৰুণাচলৰ দিশে আঁতৰি যায় NACN-ৰ সশস্ত্ৰ দলটো। ঘটনাৰ খবৰ পোৱাৰ লগে লগেই নিশাই তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালকে প্ৰমুখ কৰি মাৰ্ঘেৰিটাৰ SDPO আৰু লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল এই দুৰ্গম অঞ্চলটোত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ স্পষ্ট মত। এই আক্ৰমণৰ আঁৰত NACN-IM গোট। ধন দাবীৰ বাবেই এই ভয়ংকৰ আক্ৰমণৰ সন্দেহ আৰক্ষীৰ। আমি চাই আছোঁ কোন ইনভলভ আছে, তথাপিও আমাৰ এটা সন্দেহ আছে কি ইয়াতে NACN-IM জড়িত থাকিব পাৰে। কাৰণ এই জেগাটো আপোনালোকে দেখিছে অৰুণাচলৰ বৰ্ডাৰ ৰাংনিংকান বুলি এখন গাঁও আছে, য'ত NACN-IM-ৰ খুব এটা মুভমেণ্ট আছে, তেওঁলোকৰ ডমিনেঞ্চ আছে। সেই গতিকে আমি ভাবিছোঁ NACN-IM ইনভলভ থাকিব পাৰে। তেওঁলোকৰ উদ্দেশ্যটো হৈছে পইচাৰ। তেওঁলোকৰ উদ্দেশ্য সেইটো আমি ভাবিছোঁ কি পইচাৰ হ'ব পাৰে। উল্লেখযোগ্য যে পাটকাই পৰ্বতৰ অধীনৰ অসম অৰুণাচলৰ মাজৰ বিবদমান এলেকা ৰাংৰিংকাম অঞ্চল NACN-IM-ৰ ৰম্যভূমি। যদিহে NACN ইছাকমুইভা গোটে এই কাণ্ড সংঘটিত কৰিছে, তেন্তে ইয়াৰ জৰিয়তে অস্ত্ৰবিৰতিৰ চুক্তিৰ নিয়ম ভংগ কৰিছে সংগঠনটোৱে। এই ঘটনাৰ পিছতেই তিনিচুকীয়াৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত মাৰ্ঘেৰিটা আৰু লিডু আৰক্ষীয়ে CRPF-ৰ সহযোগত অসম অৰুণাচল সীমান্ত অঞ্চলত বুধবাৰে চলায় জোৰদাৰ অভিযান। ইতিমধ্যে উগ্ৰপন্থী সদস্যসকলে AK-47, M16 আৰু ইনচাছৰ দৰে স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ ব্যৱহাৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হৈছে গুলী। তেওঁলোকে ফায়াৰ কৰিছে আৰু ফায়াৰ কৰাৰ পিছত আমি তাতে স্পটত যেতিয়া ভেৰিফাই কৰোঁ 6টা গুলী পোৱা গ'ল, 3টা আমাৰ AK-47 আৰু 3টা ইনচাৰ্জৰ গুলী পোৱা গৈছে। দৰাচলতে আগন্তুক বৰদিনৰ পূৰ্বে লিডু মাৰ্ঘেৰিটাৰ কয়লা খননত জড়িত মাইনিং কোম্পানী আৰু কয়লা ব্যৱসায়ীৰ পৰা বৃহৎ অংকৰ ধন আদায়ৰ বাবে এইদৰে সন্ত্ৰাস চলাইছে সন্দেহযুক্ত NACN-IM গোটৰ সদস্যই। এই আক্ৰমণলৈ চাই এনে আৰু ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ঘটনাৰ পিছত সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী। কেমেৰা পাৰ্চন প্ৰশান্ত চেতিয়াৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।